সকলোকে স্বাগতম জনাই আজি মই অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ পাঠটো লৈ আনিছোঁ। পাঠ নম্বৰ 22। এই পাঠৰ দ্বাৰা আমি গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ যেনে স্বাধীনতা, অধিকাৰ, সমতা আৰু নাগৰিকৰ কৰ্তব্য সম্পৰ্কে জানিম। আৰু নাগৰিকৰ অধিকাৰৰ লগতে দেশৰ প্ৰতি কৰিবলগীয়া কৰ্তব্যসমূহৰ বিষয়ে আমি ইয়াত ধাৰণা পাম। ব্যক্তিগত সামাজিক জীৱনৰ ওপৰত উল্লেখিত ধাৰণাবোৰ আমি শিক্ষাৰ্থী অৱগত কৰিব লাগিব। এয়া তোমালোকে দেখিছা নহয়, গণতন্ত্ৰ বুলিলে কি বুজা বাৰু? ৰাইজে নিৰ্বাচন কৰা চৰকাৰ, অৰ্থাৎ কি হ'ল সেইখিনি ক'ম বাৰু। তাৰ আগতে ইয়াত দুজনমান শিশুৱে কথা পাতিছে, কিন্তু চোৱাচোন। বাইদেউ, মই কবিতা লিখিলোঁ, পূজা সংখ্যাৰ আলোচনীত এটা প্ৰকাশ পাইছে, বাকীকেইটা আপুনি চাই দিবচোন। বাইদেউ, আমাৰ গীৰ্জাত গোৱা দুটা বাইবেলৰ গীত ওচৰৰ সাংস্কৃতিক অনুষ্ঠানত গালোঁ। বাইদেউ, এইবাৰ পূজাত বন্ধত যুগল, কুলজিৎ, থমাছ, ইকবাল আমি আটাইকেইটা মিলি এটা ক্ৰিকেট ক্লাব খুলিলোঁ। আনজনে কৈছে, বাইদেউ, দিল্লীত মোৰ খুৰা আছে, তেওঁ তাতে ঘৰ কিনি লৈছে। মই এইবাৰ বন্ধত তেওঁলোকৰ ঘৰত থাকি দিল্লীৰ চাবলগীয়া ঠাইসমূহ চালোঁ। কথাখিনি আমি আলোচনা কৰিম দেই পিছত। গণতন্ত্ৰ আৰু ব্যক্তিৰ স্বাধীনতা। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। গণতন্ত্ৰ বুলিলে কি বুজা বাৰু? আমি কি হ'ল, গণতন্ত্ৰত সকলো লোকে পোনপটীয়াকৈ বা আওপকীয়াকৈ দেশৰ শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পায়। গণতন্ত্ৰ বুলিলে গণতন্ত্ৰৰ কিছুমান নীতি আছে। তাৰ ভিতৰত স্বাধীনতা, সমতা, ন্যায়, অধিকাৰ, চৰকাৰ গঠনত সহযোগিতা আদি। ছাত্ৰ ছাত্ৰীসকলে যিখিনি যে কথোপকথন কৰিছিলে, অলপ আগতে কথা পাতিছিলে, তাৰ ওপৰত আমি কি পালোঁ? তেওঁলোকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিছে, হয় নহয়? কিছুমানে নিজৰ মতে গীত গাব পাৰিছে, সকলো ধৰ্মৰ সন্মান জনাই তেওঁলোকে নিজৰ ধৰ্ম মানি চলিব পাৰিছে আৰু মুকলিভাৱে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰিছে। দিল্লীত গৈছিলোঁ বুলি কৈছে নহয়, মাটি কিনি ঘৰ সাজিব পাৰিছে। তেনেকুৱা ধৰণৰ কথাখিনি তাত প্ৰতিফলিত হৈছে। এইবিলাক হ'ল গণতান্ত্ৰিক দেশৰ বৈশিষ্ট্য, এইবিলাক নীতি। এতিয়া কি হ'ল, আমি গণতন্ত্ৰ বুলি কৈ আছোঁ, তাতে ব্যক্তিৰ স্বাধীনতাৰ কথাও আছে, ব্যক্তিৰ অধিকাৰ কথাও আছে। মনত ৰাখিব লাগিব, এজন ব্যক্তিৰ স্বাধীনতাই আন এজন ব্যক্তিৰ স্বাধীনতা যাতে বাধাৰ সৃষ্টি নকৰে, সেইখিনিৰ প্ৰতি সদায় সকলোৱে সচেতন হ'ব লাগিব। আমি ব্যক্তিৰ স্বাধীনতা বুলিলে কি বুজোঁ, অধিকাৰ বুলিলে কি বুজোঁ? অধিকাৰ হৈছে ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ বাবে পোৱা সুবিধাসমূহ। আমাৰ ভাৰতৰ সংবিধানে 6টা আগতে অধিকাৰ দিছিলে, এতিয়া আৰু এটা শিশুসকলৰ কাৰণে প্ৰাথমিক শিক্ষাৰ অধিকাৰ বুলি অন্তৰ্ভুক্ত কৰিলে। মই অধিকাৰকেইটা কৈ দিছোঁ তোমালোকক। সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ, ধৰ্মীয় অধিকাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ আৰু শেহতীয়াকৈ 2010 চনৰ পৰা শিশুৰ কাৰণে প্ৰাথমিক শিক্ষা মৌলিক অধিকাৰ হিচাপে কৈছে। শিশুৰ কাৰণে, সেইটো সকলো নাগৰিকৰ কাৰণে নহয়, 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে অন্তৰ্ভুক্ত হৈছে সেই অধিকাৰত। গতিকে এইখিনি আমাৰ অধিকাৰ। আমি অধিকাৰসমূহ আমি উপভোগ কৰিব পৰা, যিহেতু আমাক সংবিধানে দিছে। আমি সেই অধিকাৰসমূহ যেনেকৈ আমি উপভোগ কৰিব পাৰোঁ, তেনেকৈ কিন্তু আমাৰ কিছুমান কৰণীয় আছে। সেই কৰণীয়বিলাকক আমি কৰ্তব্য বুলি কওঁ। গণতন্ত্ৰ আৰু সমতা। গণতন্ত্ৰত সমতা স্থাপন হ'বলৈ হ'লে এতিয়া কি হ'ল, চোৱা, মোৰ অধিকাৰখিনি মই লাভ কৰিছোঁ বুলি যেতিয়া কৈ থাকিম, তেতিয়া কি হ'ল, বেলেগ এজনৰ অধিকাৰ খৰ্ব হ'ব। মই যদি ৰাস্তাইদি গৈ আছোঁ, মোৰ অধিকাৰ আছে বুলি গৈ থাকোঁ, তেতিয়া সিফালে অহা মানুহজনক যদি আমি ৰাস্তাৰ পৰা ঠেলি পঠাওঁ, তেতিয়াহ'লে কিন্তু আমাৰ সেইজনৰ অধিকাৰ খৰ্ব হ'ব। সেয়েহে আমি নিজৰ গণতন্ত্ৰৰ অধিকাৰ উপভোগ কৰোঁতে আনৰ অধিকাৰ যাতে খৰ্ব নহয়, তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। সেয়াই হৈছে সমতা। গণতন্ত্ৰত নাগৰিকৰ কৰ্তব্য আছে। আমাৰ ভাৰতৰ সংবিধানত 11টা কৰ্তব্যৰ বিষয়ে লিখা আছে আৰু সেই 11টা মৌলিক কৰ্তব্য আমি সকলোৱে পালন কৰিব লাগিব, কিন্তু সেইটো আমাৰ দায়িত্ব। আৰু সেই যিহেতু সংবিধানত আছে, 1 নম্বৰ কৰ্তব্যটোৱে কৈছে দেশৰ ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা। আমি সংগীত আৰু পতাকা কেতিয়াও আমি অসন্মান কৰিব নোৱাৰোঁ, সদায় সন্মান প্ৰদৰ্শন কৰিব লাগিব। 2 নম্বৰতে আছে স্বাধীনতা আন্দোলনত অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহক শ্ৰদ্ধা কৰা, ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা, দেশখনক ৰক্ষা কৰা আৰু দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। এইখিনি আমাৰ কৰ্তব্য দেই। 11টা আছে, মই 4টা হৈছে আৰু কৈ আছোঁ, তোমালোকে চাই যোৱা। 5 নম্বৰত আছে ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত ভাতৃত্ববোধ সৃষ্টি কৰা, ভাৰতৰ ঐতিহ্যক মৰ্যাদা দিয়া আৰু সংৰক্ষণ কৰা, প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়াশীল হোৱা, বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা। 9 নম্বৰতে আছে ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাত্মক কাম পৰিহাৰ কৰা, নিজৰ আৰু ৰাইজৰ কাম কাজৰ উৎকৰ্ষ সাধন কৰি দেশৰ উন্নতি সাধন কৰা, 6ৰ পৰা 14 বছৰ শিশু পিতৃ মাতৃ অভিভাৱকে প্ৰাথমিক শিক্ষা গ্ৰহণৰ সুবিধা দিয়া। এইকেইটা হ'ল 11টা আমাৰ
কৰ্তব্য। আমি এতিয়া এই পাঠটোত আমি কি শিকিলোঁ বাৰু? গণতন্ত্ৰৰ কিছুমান বিশেষ নীতি আছে, সেইকেইটা হ'ল স্বাধীনতা, সমতা, ন্যায়, অধিকাৰ, চৰকাৰ গঠনত জনসাধাৰণৰ অংশগ্ৰহণ আদি, নহয় জানো? তাৰ লগতে আমি আমাৰ 11টা কৰ্তব্যও আছে, সেইখিনি বিষয়ে শিকিলোঁ। আমি বিভিন্ন কথা শিকিলোঁ। ইয়াতে তোমালোকৰ কাৰণে 5টা প্ৰশ্ন ইয়াত দিছোঁ। এই 5টা প্ৰশ্ন তোমালোকে কৰিবাচোন, আৰু নোৱাৰিলে মোক যোগাযোগ কৰিবা, মই পুনৰ তোমালোকক বুজাই দিম। ইয়াকে কৈ আজি মোৰ পাঠটোৰ ইমানতে সামৰিছোঁ। ধন্যবাদ।